হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এতিয়া মানে আমি বগৰী খাম। কোনে কোনে বগৰী খাম দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়া মই বগৰীৰ লগত খাবৰ কাৰণে কঁঠালৰ মুচি পাৰিম আৰু আপোনালোকক দেখাই থাকিম। চাই থাকিব কেনেকৈ খাম, কি কি দি বগৰীটো খাম আমি। ভিডিঅ'টো শেষলৈ চাই থাকিব। এইটো হৈছে কঁঠাল গছ, ইয়াৰে পৰা কেইটামান মুচি পাৰি লওঁ। মুচি কেইটা পাৰা হ'ল আৰু ইয়াতে লৈছোঁ মই ধুইনা। মই আমাৰ ঘৰৰ পৰা কঁঠালৰ মুচি আৰু ধুইনা লৈ আহিছোঁ। এইফালে জেউতি, ডাঙৰ বাইদেউ, ডাঙৰ বাবু বগৰী পাৰি আছে আৰু আমি এতিয়া ভোকে খাম। এইফালে আমাৰ বাইদেউ বগৰী পাৰি আছে। আমি এতিয়া বগৰীখিনি পুৰাম। আমাৰ ঘৰৰ ৰাস্তাৰ ওচৰতে ইমান বগৰী আছে। এইফালে আমাৰ বগৰীকেইটা ধুই আছে, শ্ৰিয়া আছে আৰু ডিজুই, ডাঙৰ বাইদেউ ধুই আছে। আৰু ইয়াতে ৰেডি কৰিছোঁ আমি উৰাল। এই জেউতিয়ে শুকাব, ধুব লাগিব বোলে উৰালটো। আৰু কোনে কোনে এনেকৈ খাই পাইছে কমেণ্ট কৰি জনাব। এতিয়া বগৰীকেইটা উৰালত দিছে, আমি ফুকাম। এতিয়া মই ফুকাই আছো বগৰীকেইটা। আৰু কোনে কোনে এনেকে বগৰী ফুকাই কঁঠালৰ মুচি, ধুইনা, জ্বালা, নিমখ দি খাই পাইছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এনেকে বগৰী খালে নে নাই জনাব দেই। এইফালে দেখোন মুচি কেইটা ৰেডি কৰি আছে। লাগব না কিনে গতে দি সব ভাল লাগব চাইতে। এই আমাৰ এতিয়া ধুইনা, কঁঠালৰ মুচি, জ্বালা, নিমখ চব দিয়া হ'ল। পুৰা মোৰ জিভাৰ পানী পৰি আহিছে দে। এনেকে আমি ছয়জন মানে কি আমি তিনিটা, ডাঙৰ বাইদেউ আৰু এইফালে জেউতি বাইদেউ হৈছে 3 নম্বৰ বাইদেউ। আৰু মই আমাৰ শ্ৰিয়াছ, ডিজু এনেকৈ খাই আছোঁ একেলগে। এনেকৈ লগ হৈ বহুত মানুহ খালি বগৰী টেঙা বহুত ভাল লাগে। আৰু কি ধুনীয়া গোন্ধ ওলাইছে, এতিয়া কি ধুনীয়া ফেন ওলাইছে। এইটো ডাঙৰ বাইদেউ শুকাই আছে, কি মজা ফেন ওলাইছে, খাং খাং লাগিছে পুৰা। এইফালে ডাঙৰ বাইদেউ শুকাই আছে। আজি মানে কাই কিমান খাব পাৰে দে, পুৰা চেলেঞ্জ। কাই কিমান খাব পাৰে চেলেঞ্জ পুৰা। দে জালুক, মইতো বেছি খাব নৰং না, মই বেছি খাব পাৰব নহয় দে। এইটো জেউতিয়ে কলপাত লৈ আহি আছে, কলপাতত খাম। এতিয়া মই নিমখখিনি মিক্স কৰি আছো। শুকাই থাকিলে মানে নিমখখিনি মিক্স নহয় না, হাতেদি মিক্স কৰি দিব লাগিব। মেইন হৈছে সোৱাদটো নিমখ। জ্বালা ধৰবই। ডাঙৰ বাবু পুৰা সানি আছে। অলপমান খাই চালোঁ মই, মস্তি হৈছে। ফাৰ্ষ্ট ময়ে যাত্ৰালো দে, মস্তি হৈছে কিন্তু। ৰাইজসকল, মই কিন্তু বেছি জ্বালা খাব নোৱাৰোঁ দেই, জ্বালা কিন্তু বহুত দিছে। তেজি মোলা হৈ যাম দেখোন। আমি বগৰীখিনি পুৰা ৰেডি হৈ গ'ল। এতিয়া কলপাতটোত ওলাম, কলপাতত খাম। নকৰে গাইডটো। এতিয়া বাইদেউ কলপাতটোত ওলাই আছে।
মই কলপাতটো লৈছোঁ বগৰী খাবৰ কাৰণে। এবাৰ ধৰচোন ধৰ নামাং কবিতা ধৰ। এতিয়া মই চবকে দি আছোঁ। এই আমাৰ গায়ত্ৰীও আহি পালে। গায়ত্ৰী না খাই দিয়াচোন খাই। আমাৰ গায়ত্ৰীৰ যে মনটো বেয়া। আমাৰ শ্ৰীয়া যে নাখাং বুলি কৈ আছে, কিয় জ্বালা হৈছে নেকি? নুঠাবি হা, উঠাম। এইটো আমাৰ ধনৰ কাৰণে, মানে মোৰ হাজবেণ্ডৰ কাৰণে। ফ্ৰেণ্ডছ, আজি আমি মানে চবে একেলগে বগৰী খাই আছোঁ। এতিয়া খাম। চব পাতটো শেষে হৈ গ'ল, অলপমান আছে, এইখিনি ময়ে লৈ লওঁ। লাগব নেকি তোহা ক? এই জেউতীয়া খাই আছে, ডাঙৰ বাইদেউ খাই আছে। মজা মজা। আপোনালোকৰো কিজানি জিভাৰ পানী পৰছে, এনেকে বনাই খাব দেই, ভোকাই। একদম আমাৰ পুৰা দাউৰি দাউৰি খাবৰ কাৰণে আহিছে। কেনে লাগছে খাই? জ্বালা হৈছে বোলে। এই তাতে বহি গৈছে পুৰা কাঠৰ ওপৰতে। এইফালে ডাঙৰ বাইদেউ আৰু মই ইফালে। এইটো হিমাশ্ৰী, মানে আমাৰ চবচে সৰু, বগৰী খাই আছে। কেনে মজা হৈছে না? আৰু এজনী সদস্য আহি লগ হ'লে ইয়াত। মোৰ পুৰা চকু চকু ৰঙা পৰি গৈছে, ইমান জ্বালা। পেট ফুলব আজি চবৰে। একদম ৰাস্তাৰ ওচৰতে, এইফালে ৰাস্তাৰ কাম কৰি আছে আমাৰ। আৰু এই ৰাস্তাৰ ওচৰত একদম আমি এনেকে খাই আছো। আপোনালোকে লোভ নকৰিব। চকু চকু পুৰা ৰঙা হৈ গৈছে, পানী অলং অলং অৱস্থা, তথাপিও খাই আছো। আজি এইটো বছৰত চবৰে ফাৰ্ষ্ট না বগৰী ভোগে খা। আজি এইটো বছৰত প্ৰথম ফাৰ্ষ্ট বগৰী ভোগে খাইছো, গোটেইকেইটা এনেকে বহি দিয়ে একেলগে। আৰু আপোনালোকেও খাব এনেকে ভোগাই। পাতগিলা পুৰা খালী খালী হৈ গ'ল, মোৰ কেইটামান ৰৈছে। সেই পাতগিলা চেচ হ'লে ডাঙৰ বাইদেউ খাব নোৱাৰিল। চেউটি পুৰা চেচ কৰি দিছে, এটা গুটিও এৰা নাই একদম। বাপৰে, ডাঙৰ বাইদেউ ঘাটি গ'ল কিন্তু দেই। গোটেইকেইটাৰে আমাৰ এতিয়া খাৱা হ'ল, এতিয়া ঘৰে ঘৰে যাওঁ আৰু। আমাৰ ডাঙৰ বাইদেউৰ কাম নাই, চাওক তাইৰ পাত আৰু আমাৰ পাত চাওক। মাইক কেইটা বগৰী খাতে খাতে পুৰা চলি গিলা ধূলা বালা খেলি আছে, একদম কান্দা কাটি লাগিছে। এই গায়ত্ৰী পুৰা ধূলা ধূলা হৈ গৈছে একদম। এই ফ্ৰেণ্ডছ, এতিয়া মানে মোকে ধুমা লুগাই দিছে, খাই দে আৰু বেলেগৰ বস্তু ধুই থৈ যাং দে। আৰু পিঠা নহ'লে কেনেকৈ খাবি? পিঠা খাব লাগিব না, সেইকাৰণে ধুবা দিছোঁ দে কবিতা। এইবাৰ লৈ যাব লাগিব দাঙি মই হাতীহেন মানুহ না, মোকে এইখন চাই আৰু সেইকাৰণে। আৰু এইটো ককৰাই লাগছে, এপাত মাখা ফেলে দি গোটেই উঠে মাথাৰ। গৰু ছাগলে খাব। আৰু কবিতা এইটো ধুই দিলা, নাখায় কোনো নিজে খায়। মই এই গাহীৰটো লৈ যাই আছো। মাৰি দিছা ভণ্টিৰ গাত, হা? চকুৰ মুখে পৰে না। এই গাহীৰটো থৈ আহোঁ আৰু এতিয়া ঘৰত যাম। বাবু